নমস্কাৰ বন্ধুসকল, আপোনালোকক দেখাম আজি আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰে। অফিচিয়েল ৱেবছাইট uidai.gov.in। ঠিক আছে, এই ৱেবছাইটটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব। তাৰপিছতে আপোনালোকে এই পেজটো ইণ্টাৰফেচটো খোল খাব। এনেকৈ জুম কৰি ল'ব। লোকেট এন এনৰোলমেণ্ট নাম্বাৰ, বুক এন এপইণ্টমেণ্ট, চেক আধাৰ ষ্টেটাছ। তাৰপিছতে ডাউনলোড আধাৰত ক্লিক কৰিব। তাৰপিছতে আপোনালোকে ইয়াত দেখিছেনে আধাৰ নাম্বাৰ, এনৰোলমেণ্ট আইডি, ভাৰ্চুৱেল আইডি, এনৰোলমেণ্ট আইডিত ক্লিক কৰিব। তাৰপিছতে আপোনালোকে এনৰোলমেণ্ট নাম্বাৰটো বহাই দিব। এই কাগজখনত থকা 14টা নাম্বাৰ থাকে, সেই নাম্বাৰটো বহাই দিব। তাৰপিছতে আপোনালোকে এই কেলেণ্ডাৰখন দেখিছেনে, একাটো তলতে কেলেণ্ডাৰখন 25 ডেটটো বহাই দিব। ডেট আৰু টাইম সম্পূৰ্ণ চেম বহাব, যিখন এপ্লাই কৰোঁতে ফিংগাৰপ্ৰিণ্ট লোৱা কাগজখনত থাকে সেই টাইমটো। 25 তাৰিখ, আগষ্ট 25 তাৰিখে কৰা আছিলে। বাৰটা 41:37 কৰা আছিলে। ঠিক আছে, তাৰপিছতে আপোনালোকে টাইমটো মিলোৱাৰ পিছত আপোনালোকে ইয়াত কেপচাটো মাৰি ল'ব। কেপচাটো যদি বুজি নাপায় চেঞ্জ কৰিব পাৰি। কাৰ চিনটো ডাল দেখিছেনে, সেই গোলকেইডালত ক্লিক কৰি দিলে চেঞ্জ হৈ যাব। R5BWV। তাৰপিছতে আপোনালোকে চেণ্ড OTP ক্লিক কৰিব। চেণ্ড OTP ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটা OTP আহিব, যিটো এপ্লাই কৰোঁতে আপোনালোকে মোবাইল নাম্বাৰ দিছিলে, সেই মোবাইল নাম্বাৰটোত এটা OTP আহিব। এইটো আহিলে মই OTPটো আপোনালোকে তাৰপিছতে OTPটো ইয়াত পেষ্ট কৰিব। এইটো এটা ৰিপ্ৰিণ্টৰ কাৰণে সুধিছে, এইটো ইয়েছ কৰি দিব। তাৰপিছতে কিমান দিনৰ ভিতৰত পঠাব তাহাঁতি, যিকোনো এটা দিন চিলেক্ট কৰি দিলে হ'ল। তাৰপিছতে ইয়াত ভেৰিফাই ডাউনলোডত ক্লিক কৰিলে আপোনালোকৰ PDF ডাউনলোড হ'ব। PDF ডাউনলোড হোৱাৰ লগে লগে খোল খাবৰ কাৰণে এটা পাছৱৰ্ড আহিব। সেই পাছৱৰ্ডটো প্ৰায় চবৰে নামৰ 4টা আখৰ আৰু ডেট অফ বাৰ্থৰ চনটো দিব লাগিব। কেপিটেল লেটাৰত দিব লাগিব, প্ৰথমৰ নামৰ 4টা আখৰ, যিজনে এপ্লাই কৰে। তেতিয়া খোল খাব। ইয়াত দেখিছেনে, আধাৰ কাৰ্ডখন খোল খালে। ঠিক আছে, এনেকৈ আধাৰ কাৰ্ড ডাউনলোড কৰিব। যদিহে কিবা বুজি নাপায় মোলৈ কমেণ্ট কৰিব, মই আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।